আজি আপুনি আম আদমি পাৰ্টিত যোগদান কৰিলে হয় কি দেখিলে আপোনালোকৰ ভৱিষ্যত কি আম আদমি পাৰ্টিত আমাৰ যিটো ভৱিষ্যত আমি উদ্দেশ্যৰ লক্ষ্য আমি এইখন মানে যিটো ৰাজনীতি কৰিছে আমাৰ উন্নয়ন ক্ষেত্ৰত কাৰণে আগবাঢ়িছে আমি সেইকাৰণে আম আদমি পাৰ্টিক মই আগুৱাই লৈ আছোঁ আৰু আমি বিগত দিনত আমি যাতে আমি দেশৰ যিটো মানে পিছপৰীয়া অঞ্চলৰ কাৰণে আমি ডেভেলপমেণ্ট উন্নয়ন কৰিবলৈ কাৰণে ক্ষেত্ৰত আমি আগবাঢ়িছোঁ আজি আমি বহুতো ক্ষেত্ৰত আমি বিজেপি চৰকাৰে যিমান মানে দুৰ্নীতি চলাই আছে আমাৰ আটাইতকৈ আৰু মানে ইউডিএফে মাৰ্কেটিং কৰি আছে বিজেপিৰ লগত হৈ মানে তেওঁলোকৰ পলিচি কৰি আছে হিন্দু মানে ধৰ্মৰ ভিত্তিত কৰিছে কিন্তু আমাৰ আম আদমিৰ উদ্দেশ্য থাকিব কোনো ধৰ্মৰ ভিত্তিত নহ'ব আমাৰ এটাই উদ্দেশ্য থাকিব আমাৰ যিমান জনগণ আছে আমি গোটেই অসমবাসী আমাৰ মানে গোটেই ভাৰতবৰ্ষত আমাৰ মানুহ আমি সকলোৱে ধৰ্ম নিৰপেক্ষে আমাৰ এইখন থাকিব আমাৰ এটাই আৱাজ থাকিব আমাৰ উন্নয়ন ক্ষেত্ৰত আমাৰ এইখন দল আমি যোগদান কৰিছোঁ যে আমাৰ উন্নয়ন লাগে আমাৰ শান্তি লাগে এইখনে মই পাৰ্টিখন আগবাঢ়ি লৈ যেহেতু আপুনি দুবুৰী সংসদীয় সমষ্টিত বিগত দিনত আপুনি নিৰ্বাচন খেলিছে তাত আপোনাৰ লগত বদৰুদ্দিন আজমলৰ কণ্টেষ্ট হৈছিলে এতিয়া আপোনাৰ প্ৰশ্নটো হ'ল আপুনি অনাগত দিনবোৰত আম আদমি পাৰ্টিৰ হৈ ক'ত ক'ত প্ৰচাৰ কাৰ্য চলাব অসমত আমি গোটেই অসমত বিগত দিনত আমি গোটেই অসমত আমি প্ৰচাৰ চলাম আৰু আমাৰ বিজেডিয়ে মানে পৰিষদীয় নিৰ্বাচন আহি আছে আমি সেইকাৰণে আমি কেন্দ্ৰীয় থিয় কৰাম আৰু আমি আম আদমিৰ পৰা আমাৰ উপ নিৰ্বাচনো আছে আমাৰ দুটা সমষ্টিত আমি এতিয়াতো আমি আম আদমিৰ পৰা আমি কেন্দ্ৰীয় থিয় কৰাবলৈ কাৰণে বাধ্য হৈছোঁ যে আমালোকে অসমবাসীত আমি দেখুৱাই দিম যে আমাৰ আম আদমি পাৰ্টি কি কৰিলে নকৰিলে এইটো অসমবাসী মানুহ গোটেই ভাৰতবৰ্ষৰ মানুহে গম পাইছে যে বিজেপি এটা ৰুলিং চৰকাৰ থকালৈকে দিল্লীত তেওঁ জিকিব পৰা নাই তেওঁৰ মানে দুৰ্নীতি থকাৰ কাৰণে এইটো কেজৰিৱাল জিকিছে আৰু দিল্লীতে কি কাম কৰিলে নিশ্চয় আমাৰ মানুহে গম পাইছে অসমবাসীৰ মানুহে গম পাইছে যে দিল্লীতে কেনেকুৱা আগবঢ়াইছে প্ৰাইভেট কলেজত বা স্কুল কলেজত লৈ বা দেশৰ যিটো ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁ সাহ আছে বুলি তেওঁ মানে যিটো কৈছে আমি সেইখিনি বিচাৰোঁ যে আমাৰ সেই দিল্লী আমাৰ যিটো মডেল দিল্লী সেইখন আমি অসমত যাতে আমি মডেল দিল্লী বনাব পাৰোঁ এইখনত আমি অসমত মানে আম আদমি পাৰ্টি হৈ আমি দেখুৱাই দিম অসমত আমি কিমান ডেভেলপমেণ্ট কৰিছোঁ কিমান উন্নয়ন কৰিছোঁ বুলি আমি দেখুৱাই দিম বুলি কাৰণে আমি এইখিনি অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ চলি আছে এই চৰকাৰখনে অসমৰ কিমান উন্নয়ন কৰিছে আৰু ভৱিষ্যত কি অসমত এই চৰকাৰ থাকিলে এই কাৰণত আমাৰ জনগোষ্ঠীসকলে মানে তলত যাব লাগিব আমাৰ সকলে তেতিয়া কৈছে কেব আনিছে কেব কাৰণে মানে কি আমাৰ অসম ইমান মাত মাতি আছে আমাৰ মানে উন্নয়ন ক্ষেত্ৰত আমাৰ জনগোষ্ঠী মানে অসমবাসীৰ মানুহৰ মানে হৃদয়ৰ মাজত তেওঁ আগুৱাইছে আৰু অসমবাসীৰ যি সমস্যা আছে এই সমস্যালৈ তেওঁলোকে মাত মতাৰ কাৰণে মানে হেমন্ত আজি এমন এটা ৰাজনীতি কৰিছে যে উকিল গগৈ থাকিলে আমি বিগত দিনত আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম সেইকাৰণে তেওঁ ষড়যন্ত্ৰ কৰি যে উকিল গগৈক আমি কেনেকুৱা 6 মাহ প্ৰেৰণ কৰি যে 6 মাহৰ ভিতৰত আমি জামিন যাতে নোপোৱায় যেন ইয়াৰ পৰা মানুহে যে 6 মাহ যদি জেলত থাকিব লাগে তাৰপিছত মানে উকিল গগৈৰ পিছনে যিমান মানুহ আছে সেই মানুহ যাতে আঁতৰি যায় কাৰণে তেওঁ মানে এইটো পলিটিক্স কৰিছে হেমন্ত বিশ্ব শৰ্মা আৰু হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইখিনি মানে জেলত যাবলৈ গৈছে আৰু ইয়াত লগত মানে বদৰুদ্দিন আজমৰ লগতে আছে বিজেপি আৰু হেমন্তৰ লগত আছে এইটো বদৰুদ্দিনটো মাৰ্কেটিং কৰি আছে মুছলমানৰ কাৰণে সেইকাৰণে আমি কৈছে এইটো বিজেপি চৰকাৰে কৈছে যেহেতু কেছ দিয়া হৈছিলে কংগ্ৰেছ চৰকাৰৰ দিনত 2007 আৰু 2009 চনত দুই থানাত কেছ আছিলে দিছপুৰ থানা আৰু চানমাৰী থানাৰ কেছত তেতিয়াই কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে তেতিয়াই কৈছিলে অখিল গগৈ ডাঙৰীয়া মাওবাদীৰ লগত জড়িত থকা সন্দেহত কেছ দিয়া আছিলে সেই কেছ পেণ্ডিং আছিলে আৰু এতিয়া বিজেপি চৰকাৰে সেই কেছত অখিল গগৈক জেল হাজতলৈ প্ৰেৰণ কৰিছে এতিয়া আপোনালোকৰ দলৰ স্থিতি অনাগত দিনত অখিল গগৈৰ কাৰণে কি কি পদক্ষেপ ল'ব কওক আমি এতিয়ালৈকে আগৰ পৰা আমি জানুৱাৰীতে আমি কৈছিলোঁ প্ৰথম তাৰিখত যে জানুৱাৰী আমাৰ উকিল গগৈ মুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ এনেকুৱা কৰাটো এতিয়া সম্ভৱ হোৱা নাই কংগ্ৰেছে কৰি গৈছে আমি অলপ আগতে কৈছোঁ আৰু বিজেপি এইখিনি কৰিছে আমি এইখিনি তেওঁতো মানে আমি মুক্তি বিচাৰোঁ অতি সোনকালে তেওঁতো মানে আমাৰ আম আদমিৰ পৰা যদি আমাৰ এই উকিল গগৈক যদি মুক্তি নিদিয়ে তেনেহ'লে আমি গোটেই অসমবাসী তুলভাৰ লগাই দিম আমি অসমবাসী আমি টচ টচ কৰিবলৈ আমি বাধ্য হ'ম আমি গোটেই আমি আম আদমিৰ পৰা আমি ৰাজপথত থিয় হ'বলৈ কাৰণে বাধ্য হ'বলৈ আমি কঠিন আন্দোলন কৰিবলৈ কাৰণে আমি গোটেই
অসম নহয় গোটেই ৰাজ্যবাসী কঠিন আন্দোলন কৰিবলৈ কাৰণে আমি বাধ্য কৰিম আমাৰ আম আদমিৰ যেটো আন্দোলন এই আন্দোলন থাকি যাব আমি এখানে বিজেপি চৰকাৰক মই আহ্বান জনাও যে অতি সোনকালে আমাৰ উকিলকক মুক্তি দিব লাগিব নহলে আমি গোটেই ৰাজ্যবাসী আন্দোলন সৃষ্টি কৰাৰ কাৰণে বাধ্য হ'ম আমি এখানে আগবঢ়াই গৈছো যে অতি সোনকালে আমাৰ যেটো মানে উপনিৰ্বাচন চলি আছে যে মাৰ্চৰ যেটো ইয়াৰ আগতে আমাৰ মানে এই মাৰ্চ মাহতে আমাৰ মানে মুক্তি দিব লাগিব আমি এখানে দাবী জনাইছো আমি বিজেপি চৰকাৰক আমাৰ অতি সোনকালে দিব লাগিব যদি নিদিয়ে তেনেহলে আমি গোটেই ৰাজ্যবাসী আন্দোলন সৃষ্টি কৰিম আৰু সেইখানে যদি কোনো ক্ষতিকাৰী হয় সেইখানে সম্পূৰ্ণ দায় কিন্তু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ হ'ব আম আদমি পাৰ্টিত আজি আপুনি যোগদান কৰিলে আম আদমি পাৰ্টিৰ এটা মিছ কল নম্বৰ আছে আপুনি অসমবাসীক কি আহ্বান জনাব আম আদমি পাৰ্টি হ'ল আপোনাৰ এটা ৰাজনৈতিক দল যিটো দিল্লীত অৱস্থিত এতিয়া সবতে চৰ্চা হৈ আছে দিল্লীত কেনেকৈ কাম চলি আছে দিল্লীখনৰ কেনেকৈ উন্নতি হৈছে গতিকে অসমতো তেনেকুৱা এখন চৰকাৰ লাগে বুলি যদি অসমবাসীয়ে ভাবে দুৰ্নীতিমুক্ত এখন অসম য'ত মানে আপোনাৰ কোৱালিটি অনুসৰি আপোনাক এটা জব দিয়া হওক ইয়াত ঘৰ বনাই দিয়াতকৈ কাৰোবাক সংস্থান দিয়ক সেই সংস্থাৰে নিজে ইনকাম কৰি ঘৰ বনোৱাৰ আনন্দ লওক মই ভাবোঁ তেনেকুৱা হ'ব লাগে তাৰমানে আপুনি ক'ব বিচাৰি আছে যে নিবনুৱা সমস্যাৰে জৰ্জৰিত অসমখনত আম আদমি পাৰ্টিৰ নেতৃত্বত যিজন ব্যক্তি আছে অৰবিন্দ কেজৰিৱাল তেওঁ যি দিল্লী মডেল কৰিছে অসমখনতো আপোনালোকে তাকে বিচাৰি আছে নেকি একজেক্টলি সেনেকুৱাই হ'ব লাগে আৰু তেনেকুৱা হ'লে বহুত ভাল হ'ব অসমখনৰ পৰা চব বস্তু অসমৰ পৰাই যায় তেওঁ অসমতে তেনেকুৱা নহয় এইটো দুৰ্ভাগ্যজনক কথা দিল্লীত তেনেকুৱা হ'লে অসমতো হ'ব গতিকে সকলো ৰাইজে 9871010101 এই নম্বৰত মিছ কল দিয়ক আৰু এজন সদস্য হৈ নিজে ইয়াতে আমাৰ স্থান নাই কোনো পদবীধাৰী নাই ইয়াতে প্ৰত্যেকজন ৰাইজেই ৰজা গণতান্ত্ৰিক দেশৰ অৰ্থটোতো সেইটোৱেতো ৰাইজেই ৰজা গতিকে ইয়াত ৰাইজেই ৰজা আপুনি নিজেও এজন ৰজা হ'ব পাৰিব আৰু যদি উন্নতি তেনেকৈ বিচাৰিছে আহক